বিদায় অসম কণ্ঠ। ইমানেই ভাগৰি পৰিছিলানে যে একেবাৰে চিৰনিদ্ৰাত লীন হলা? তুমি সাগৰৰ গভীৰতা জুখি এনে কি পালা? সেই সাগৰৰ বুকুতেই বিলীন হলা। নিশ্চয় সাগৰে তোমাৰ গভীৰতাক প্ৰণিপাত জনাইছিল, আৰু তুমি সাগৰক অদ্বিতীয় হোৱাৰ বৰ দিলা। কিন্তু কিয় তুমি অসমীয়াইক নিথৰুৱা কৰিলা? এইদৰে মনে মনে অজান দেশলৈ গুচি গলা। চোৱানা, আজি তোমাৰ অবিহনে সকলো উকা সদ্যব্যস্ত গুৱাহাটী অথবা সেউজীয়া পাহাৰৰ দেশ জোনাই। সকলো যেন তোমাৰ বৈকুণ্ঠ যাত্ৰাত অকলশৰীয়া। আজি সকলোৱে কান্দিছে, আজি ফেকুৰি কান্দিছে, চকুলোৰ ঢল বোৱাইছে। তুমি প্ৰমাণ কৰি দিলা আজি মৃত্যু যে এটা শিল্প, আৰু তুমি আটাইতকৈ নিপুণ শিল্পী। দিছো বিদায় তোমাক হে অসম কণ্ঠ। যোৱা খন্তেক জিৰাই লোৱা, কিন্তু শীঘ্ৰেই এই অসম ভূমিলৈ উভতি আহিবা। নিজ কোকিল কণ্ঠেৰে তুমি অসমীয়াইক পুনৰ উজ্জীৱিত কৰি তুলিবা। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ